हेलो बंधु बान्धवीসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আমি আজি যাম বজাৰলৈ। আমাৰ মৰাণত দেওবাৰ বজাৰখন কেনেকৈ বহে আপোনালোককো দেখাম। বলকচোন যাওঁ। আমি এতিয়া বজাৰৰ পৰা আহি পাই গ'লো। কিনো আনিলো আপোনালোককো দেখাইছো। এয়া বজাৰ অনা হৈছে। এয়া কবি, ৰঙালাও, বিলাহী, গাজৰ এইবিলাক অনা হৈছে দেওবৰীয়া বজাৰৰ পৰা। আমাৰ প্ৰায় সাপ্তাহিক বজাৰেই হয় আৰু দেওবাৰে অনা হয় বজাৰবিলাক। দেওবাৰ দিনত অলপ গাঁৱলীয়া ফ্ৰেছ বস্তু ওলায়, সেইকাৰণে আমি দেওবাৰে যাওঁ বজাৰ কৰিবলৈ। এয়া অনা হ'ল বজাৰৰ পৰা। এয়া ফল মূল এনেকৈ আৰু বজাৰ কৰা হ'ল। চামোচা গৰমা গৰম চামোচা খাবলৈ এয়া চিঙৰা অনা হৈছে। চিঙৰা খাই ভাল পায়। সেয়াই আৰু এতিয়া আমি আহি পালোহি, চাহ তাহ খাওঁ। ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল লাগে ভিডিঅ'টো চাই লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আকৌ আহিম অন্য এটা ভিডিঅ' লৈ। আজিলৈ আহোঁ, বাই বাই।